हेलो অসমবাসী স্বাগতম জনাইছোঁ মোৰ নতুন এটা আকৌ ভিডিঅ'লৈ ৰ'ব আকৌ আগৰ পৰা ষ্টাৰ্ট কৰিম ৰ'ব দেই হেল্ল' অসমবাসী স্বাগতম জনাইছোঁ মোৰ আকৌ নতুন এটা ভিডিঅ'লৈ এইটো হৈছে মোৰ বান্ধৱী মানে তাই হৈছে মেঘালয়ৰ পৰা আৰু ইয়াতে আহি তাইক মই লগ পাইছোঁ আমাৰ ইফালৰ পৰা নৰ্থ ইণ্ডিয়ান কাৰোবাক লগ পাই ভাল লাগে আজি 2 তাৰিখ অফ আছিল তো 2 তাৰিখ যাব ওলালোঁ অকণমান ঘূৰি আহোঁ বুলি মাইণ্ড ফ্ৰেছ হ'ব বুলি কাৰণ ভিতৰতে আৰু কিমানো সোমাই থাকিম আৰু লগতে আছিল দুজন ফ্ৰেণ্ড যোকি সিহঁতেও আছিল মেঘালয়ৰ পৰা সিহঁতক মানে যাই আগতেই জানে মই হ'লে নাজানো মই যাই পেলাই তাতে লগ পাইছোঁ বাছত এঘণ্টা যোৱাৰ পিছত আমি পালোঁ গৈ চেন্নাই চেন্ট্ৰেলৰ পৰা আৰু যাব লাগিব 10 কিলোমিটাৰ মান জকিবিৰ চলে তাৰ আগতে আমি ৰাতিপুৱা ওলাই গৈছিলোঁ সেইবাবে ভাবিলোঁ ফাৰ্ষ্টতে আমি অকণমান ইয়াতে ঘূৰি লওঁ আৰু এই পিছফালে চাওক পুৰা এৰিয়াখিনি একদম লণ্ডনৰ দৰে বনাই থৈছে মানে আমাৰ অসমখনে যদি এনেদৰে ডেভেলপ কৰিলে হয় নহয় একদম চাই কিনে কি ভাল লাগিলেহেঁতেন মামা তুমি অকণমান ট্ৰাই কৰিবা আৰু যাতে অসমতো মেট্ৰ' চেট্ৰ আহি যায় যাতে আমি একদম ইজিলি ওৰ পৰা ততলৈকে ঘূৰিব পাৰোঁ মামাই হাঁহিছে মানে আমাৰ মামাই আমাৰ চিন্তা বহুত কৰে এতিয়ালৈকে আগন্তুক বছৰে আহিব মামা তুমি দিয়া স্কুটিত উঠিব নাপালে যেতিয়া তুমি অনা মেট্ৰ'তে উঠিব পাম বুলি আশা থাকিলে আৰু নে কি কয় এইটো হৈছে চেণ্ট্ৰেল চেন্নাই কৰ্পৰেশ্যন যিটো বহুত ডাঙৰ ওচৰতে গাৰ্ডেনখন দেখি মই এটা ফুল ছিঙিলৈ হ'বলৈ ধৰিলোঁ ফুল মাতি বলক তেনেহ'লে পুৱাৰ পৰা একো খোৱা নাই যেতিয়া কিবা এটা খাই লওঁ নে কি কওঁ আৰু এয়া হৈছে মোৰ বাবে চেজৱান পনীৰ ফ্ৰাইড ৰাইচ আৰু এওঁলোকৰ বাবে হৈছে মটন বিৰিয়ানী খাই বৈ অটোত উঠি আমি পালোঁহি মেইন জেগা আৰু জেগাখিনি চাওক পিছপানে গোটেই ইমান ধুনীয়া কৰিছে নহয় একদম চাই থাকোঁ যেন লাগে ওচৰতে আছে ফ্ৰুটছ তাৰপিছত জুচ তাৰপিছত কেঁচা আমবিলাক তাতে একদম নিমখ জলকীয়া সানি কাটি থৈছে নহয় একদম দেখিলেই জিভাৰ পানী পৰা ব'লক তেনেহ'লে জেগাখিনি চাই লওঁ নে কি কয় গোটেই ভিউটো চাই লওক কিমানেই ধুনীয়া আপোনালোকে যদি কেতিয়াবা চেন্নাই আহে তেনেহ'লে চেন্নাই চেণ্ট্ৰেলৰ পৰা মাত্ৰ 10 কিলোমিটাৰ তাৰ পৰা আপুনি যিকোনো অটো ড্ৰাইভাৰক ক'ব যে মৰিনা বীচ যাম বুলি তেওঁ ডাইৰেক্ট আপোনাক ইয়াতে থৈ যাব আৰু জেগাখিনি চাই এনেকুৱা লাগিছে যেন ইয়াতে আহি এখন UFO পৰি আছে মই এনেদৰে ভিডিঅ' বনাই ফুৰা দেখি মোৰ লগৰজনীয়ে মোক ক'লে যে তই আহিছ অকণমান এনজয় কৰিলোঁ তই ভিডিঅ' বনাওঁতে ব্যস্ত আছে এইফালে তাইক কোনে বুজাব এতিয়া মই মোৰ অসমবাসীক গোটেই জেগাটো দেখাবলৈ আহিছোঁ নে কি কয় আপোনালোকেও যদি ভিডিঅ'টো চাই এনজয় কৰে এটা নহওক এটা কমেণ্ট কৰি ক'ব পাৰে যে ভিডিঅ'টো কেনে হৈছে তেতিয়া মই আকৌ অকণমান উৎসাহিত হ'ম এইখিনি জেগাতে মানে এওঁক কৰা হৈছিলে হত্যা তাকো গলি কৰি অৱশ্যে ইয়াৰ বিষয়ে মই ইমান এটা নাজানো কাৰণ ইয়াত যোনবোৰ লিখা আছে মানে তেওঁৰ নাম বাগেৰা যি লিখা আছে চব আছে তামিলত তো মই নাজানো তামিল পঢ়িবলৈ যদিও অকণমান তামিল ক'বলৈ পাৰোঁ কিন্তু পঢ়িবলৈ একদমেই নোৱাৰোঁ বাৰু যিয়ে নহওক নেক্সট টাইম নিশ্চয় পঢ়ি পেলাই ক'ব পাৰিম আপোনালোকৰ এইখিনি ওপৰৰ ডেক'ৰেশ্যনখিনি দেখিছে গোটেই মানুহৰ হাড়ৰ দৰে পূৰা ছেইম আৰু আমি দুজনে ইয়াতে থিয় হৈ আলোচনা কৰিবলৈ ধৰিলোঁ যে বনাইছে কোনে এইবোৰ ইমান দিমাগ কাক দিলে আৰু ওচৰতে দেখিলোঁ মৰম লগা পাপি এটা বহি আছে বাট আমাক সি ভাৱেই নিদিলে জানানে এবাৰ চাইকেলে একদম ইগন'ৰ কৰি দেখিলে নে চাকল ইমানে বেয়া যে এওঁ মাকৈ মোক ইগন'ৰ কৰিছে মানুহেতো কৰিব একদম কমন কথা তাৰপিছত এয়া চাওক মোৰ নেক্সট লুক একদম চপৰি লাগি আছে নে চশমা তাৰপিছত মাস্ক ৱাও অকণমান আগত আপোনালোকক নিশ্চয় মই কৈছিলোঁ যে ইয়াতে টেঙা কাটি থোৱা আছে আৰু এই টেঙা কাটি থোৱা দেখি মই ৰ'ব নোৱাৰিলোঁ তাৰ পৰা 2টা উঠা আনি তাৰপিছত ভাবিলে আহিছোঁ যেতিয়া একেবাৰে কিবা নহয় কিবা এটা বস্তু লৈ যাওঁ মাৰ বাবে যিহেতু মই কেইদিনমানৰ পিছতে ঘৰ যামগৈ সেইবাবে লৈ ল'লোঁ মাৰ কাৰণে কিবাকিবি তাৰপিছত আগত আৰু দোকান আছিলে তাতো গৈ চালোঁ ইফালে আছিলে মাছৰ দোকান মাছ আৰু কেঁকুৰা এনেদৰে কিবাকিবি ফ্ৰাই কৰি থোৱা আছে আৰু মই হৈছোঁ ভেজিটেৰিয়ান একদম পিয়'ৰ ভেজিটেৰিয়ান আৰু এওঁ মোক মাতিব ধৰিলে ভগৱান
ষ্টেপ ইগন'ৰ কৰি মই পালোঁগৈ সাগৰৰ ওচৰত আৰু সাগৰৰ ওচৰত সেইদিনা সকলোৱেই একদম সাগৰৰ ফালে চাই ব্যস্ত সন্ধিয়াৰ বাবে আমি ল'লোঁ ঘৰ মোৱা কাৰণ আমি আকৌ যাওঁতে লাগিব 2 ঘণ্টামান চ' আজিলৈ ভাবিলোঁ ইমানতে সামৰণি মাৰি ঘৰলৈ বুলি পাতনি মেলোঁ ভিডিঅ'টো চাই যদি আপোনালোকে এনজয় কৰিছে তেনেহ'লে এটা লাইক কৰি দিব তাৰপিছত কমেণ্ট কৰিব নাপাহৰিব যে অসমৰ কোনটো কোণৰ পৰা আপোনালোকে চাই আছে আৰু আজিলৈ তেনেহ'লে বিদায় মাৰিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ ময়ো ঘৰমুৱা হওঁ তাৰপিছত গোটেই দিনটো ঘূৰি ঘূৰি ভাগৰ লাগিছে চ' অকণমান জিৰণি লওঁ আজিলৈ বাই বাই